নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই নতুন ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ল'ৰা ছোৱালীৰ স্মৃতিশক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু ল'ৰা ছোৱালীৰ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ বা লাৰ্ণিং ডিছঅৰ্ডাৰ বা কণ্ডাক্ট ডিছঅৰ্ডাৰ কেনেকৈ ভাল কৰিব পাৰি আৰু হোমিঅ'পেথিক মেডিচিনৰ জৰিয়তে কেনেকৈ এই আসুৱাবিলাক নাইকিয়া কৰিব পাৰি, এই বিষয়ত এক আলোচনা কৰিব গৈ আছোঁ। ল'ৰা ছোৱালীৰ স্মৃতিশক্তি হ'ল কোনো এক তথ্য মনত ধৰি ৰখা আৰু প্ৰয়োজন সাপেক্ষে সেই তথ্য পুনৰ স্মৰণ কৰাৰ এক ক্ষমতা। ল'ৰা ছোৱালীৰ স্মৃতিশক্তি বা ব্ৰেইনৰ মেমৰি পাৰ্ট জন্মৰ পৰা 3 বছৰ বয়সৰ ভিতৰত কমপ্লিট ডেভেলপ হয়। আৰু এই ক্ষেত্ৰত স্মৃতিশক্তিক আমি 3টা ভাগত ভগাব পাৰি: চেঞ্চৰী মেমৰি, শ্বৰ্ট টাৰ্ম মেমৰি আৰু লং টাৰ্ম মেমৰি। চেঞ্চৰী মেমৰি 1 ছেকেণ্ডৰ বাবে আৰু শ্বৰ্ট টাৰ্ম মেমৰি 30 ছেকেণ্ডৰ বাবে আৰু লং টাৰ্ম মেমৰি গোটেই জীৱনব্যাপী কোনো কথা বা তথ্য মনত ৰাখে। গতিকে মোৰ চেম্বাৰ জাৰ্মান হোমিঅ' ক্লিনিকত এনেকুৱা অসুবিধা লৈ, অৰ্থাৎ স্মৃতিশক্তিৰ লগত জড়িত অসুবিধা লৈ বহুত ধৰণৰ গাৰ্জেন মোৰ ওচৰলৈ আহে আৰু তেওঁলোকৰ কমপ্লেইনবিলাক প্ৰকাশ কৰে, যেনে যে মোৰ ল'ৰা বা ছোৱালী পঢ়াত বহিব নোখোজে, পঢ়াত বহিলেও কনচেনট্ৰেট নকৰে, অন্যমনস্ক হৈ থাকে, পঢ়াত বহি বিভিন্ন ধৰণৰ খেলা ধূলা কৰিব বিচাৰে আৰু বেছি সময় নপঢ়ে, পঢ়াৰ পৰা বাৰে বাৰে উঠি যায়, পঢ়া মনত নাথাকে আৰু আগতে পঢ়া কথাখিনিও পৰীক্ষাৰ আগত চব পাহৰি যায়। এই পাহৰাৰ মূল কাৰণ হৈছে কোনো এটা তথ্য আমাৰ মগজুত কমপ্লিটলি ৰেজিষ্টাৰ নকৰা, পঞ্জীভূত নকৰা। তাৰ 2টা কাৰণ। এটা হৈছে কোনো এটা তথ্য বা বিষয়বস্তু যেতিয়া আমি পঢ়াওঁ, সেয়া কমপ্লিট মুখস্থৰ ওপৰত গুৰুত্ব দিওঁ। দ্বিতীয় কাৰণ হৈছে কোনো এটা বিষয়বস্তু যেতিয়া আমাৰ মেমৰিত, শ্বৰ্ট টাৰ্ম মেমৰিত 30 ছেকেণ্ডৰ বাবে থাকে, সেয়া আমি বাৰে বাৰে অনুশীলন নকৰা। আমি কোনো এটা বিষয়বস্তু বাৰে বাৰে অনুশীলন কৰিলে সেয়া শ্বৰ্ট টাৰ্ম মেমৰিৰ পৰা লং টাৰ্ম মেমৰিলৈ পৰিৱৰ্তন হয় আৰু গোটেই জীৱন মনত থাকে। গতিকে ল'ৰা ছোৱালীক আমি কোনো এটা বিষয়বস্তু মাজে মাজে অনুশীলন কৰাই থাকিব লাগে। গতিকে এই অসুবিধাসমূহ, ল'ৰা ছোৱালী পঢ়া মনত নথকা, পঢ়াত মনোযোগ নিদিয়া, পঢ়িলেও পৰীক্ষাৰ আগত পাহৰি যোৱা বা মেমৰি দুৰ্বল, এই স্মৃতিশক্তি, এই কামবিলাক আমি হোমিঅ'পেথিক মেডিচিনৰ দ্বাৰা ভাল কৰিব পাৰি। হোমিঅ'পেথিক মেডিচিনৰ দ্বাৰা আমি ইয়াৰ স্মৃতিশক্তি বঢ়াব পাৰি। আমাৰ হোমিঅ'পেথিকত এটা মেডিচিন আছে ব্ৰাহ্মী। এই মেডিচিনটো যদি ল'ৰা ছোৱালীক 3 বছৰৰ পৰা 6 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীক 5 ফুটাকৈ দিনে 2বাৰ খোৱাৰ 1 ঘণ্টা আগত খুৱাব লাগে আৰু 6 বছৰৰ পৰা 12 বছৰৰ ল'ৰা ছোৱালীক 10 ফুটাকৈ দিনে 2বাৰ খুৱাব লাগে আৰু 12 বছৰৰ পৰা 20 বছৰৰ ল'ৰা ছোৱালীক 15 ফুটাকৈ দিনে 2বাৰ খোৱাৰ 1 ঘণ্টা আগত খুৱাব লাগে। এই ব্ৰাহ্মীয়ে আমাৰ ব্ৰেইনত ব্লাড ছাপ্লাইৰ জৰিয়তে কোষবিলাকত অক্সিজেন ছাপ্লাই দি কোষবিলাক সতেজ ৰাখে, ভাল ৰাখে, সুস্থ ৰাখে, যাৰ জৰিয়তে ল'ৰা ছোৱালীৰ ভাল চাউণ্ড শ্লিপ এটা হয় আৰু ল'ৰা ছোৱালীৰ চঞ্চলতাবিলাক কমি যায় আৰু ল'ৰা ছোৱালীক যিকোনো কামত কনচেনট্ৰেট কৰিব পাৰে। তাৰ বাহিৰেও ল'ৰা ছোৱালীৰ যিকোনো ক্ষেত্ৰত মেমৰি পাৰ্টটো কমপ্লিটলি এটা সুস্থ অৱস্থাত ৰাখে আৰু তেওঁলোকৰ কিবা এটা কথা বা তথ্য শ্বৰ্ট টাৰ্ম মেমৰিৰ পৰা লং টাৰ্ম মেমৰিত পৰিৱৰ্তন হোৱাত সহযোগ কৰে। গতিকে ইয়াৰ বাহিৰেও আমাৰ যদি ব্ৰেইনত কিবা হ'ব লগা টিউমাৰ আৰম্ভণি হয়, সেয়া ব্ৰাহ্মীয়ে নাইকিয়া কৰে আৰু টিউমাৰ আমাৰ ব্ৰেইনত, ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইনত ব্লাড ছাপ্লাইৰ জৰিয়তে অক্সিজেন কমপ্লিটলি ছাপ্লাই কৰি ব্ৰেইনৰ প্ৰতিটো সতেজ আৰু ভাল ৰাখে। গতিকে যিকোনো পুষ্টিৰ জৰিয়তে আৰু অক্সিজেন ছাপ্লাইৰ জৰিয়তে যিকোনো বেমাৰ প্ৰটেকশ্যন কৰাত হেল্প কৰে। গতিকে আমাৰ ল'ৰা ছোৱালীৰ স্মৃতিশক্তি বঢ়াৱাৰ কাৰণে, উইক মেমৰি নাইকিয়া কৰাৰ কাৰণে, এটেনশ্যন বঢ়োৱাৰ কাৰণে, কনচেনট্ৰেট দিবৰ কাৰণে যি প্ৰয়োজন হয়, সেয়া মেমৰি পাৰ্টটোৰ যিখিনি পুষ্টিৰ প্ৰয়োজন হয়, সেয়া ব্ৰাহ্মীৰ জৰিয়তে পায়। গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক স্মৃতিশক্তি বঢ়োৱাৰ কাৰণে আপোনাৰ ব্ৰাহ্মী খুৱাওক। মই ব্ৰাহ্মীৰ ফটো আৰু এই ব্ৰাহ্মী
সব পাৱাৰ খোৱালে নহ'ব। প্ৰাথমিক মাদাৰ টিন যদিহে আপোনালোকে খুৱাব, তাৰ ফটো মই দি দিছোঁ। যদি ওচৰত কোনোবা ফাৰ্মাচীত পায়, সেয়া কিনি ল'ব। আৰু সেইটো অনলি জাৰ্মান কোম্পানীহে কিনিব। মই ফটো আৰু নাম লাষ্টত দি দিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। ধন্যবাদ।